বন্ধুসকল, ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পৰা এখন নতুন নটিচ আহিছে। নটিচখনত লিখা আছে যে 31 মাৰ্চৰ আগতেই আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব। হয় বন্ধুসকল, যদিহে আপোনালোকে আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক নকৰে, তেতিয়াহ'লে আপোনালোকে 10,000 টকালৈকে জৰিমনা ভৰিব লাগিব। তো বন্ধুসকল, কেনেকৈ আপোনালোকে আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক, কাৰণ আজি মই আপোনালোকক ক'ম এই বিষয়তেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। বন্ধুসকল, প্ৰথমতেই এটা কথা মই কৈ থওঁ, যদিহে আপোনালোকে আপোনালোকৰ পেন কাৰ্ডখন নতুনকৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি উলিয়াইছে, তেতিয়াহ'লে আপোনালোকে পেন কাৰ্ডখন কোনো ধৰণৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলগীয়া নহয়, কাৰণ আপোনালোকে পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগতেই উলিয়াইছে। তো আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন লিংক হৈ আছে। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখন বহুত বছৰৰ আগত উলিয়াইছে, 2-3 বছৰৰ, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ লিংক কৰিব লাগিব পেন কাৰ্ডৰ লগত। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন হোৱাৰ পিছত ওপৰতে থকা 3 ডটটোত ক্লিক কৰি ডেস্কটপ মোড কৰি ল'ব। মই আপোনালোকক এয়া চাওক দেখুৱাই দিছোঁ স্ক্ৰীণত। এই ওপৰতে থকা 3 ডটটোত ক্লিক কৰি দিব। তললৈ আহিলে দেখিব ডেস্কটপ ছাইট। এই ডেস্কটপ ছাইট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলটো কম্পিউটাৰৰ নিচিনাকৈ হৈ যাব। তাৰপিছত এই চাৰ্চ বাৰডালত চাৰ্চ কৰিব ই-ফিলিং। মই এই ই-ফিলিঙৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ আপোনালোকে ই-ফিলিঙত যাব পাৰিব। তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেধৰণে আহিব। ইয়াত চাওক এনেধৰণে আহি যাব। ইয়াত আছে চাওক ই-ফিলিং হোম পেজ, ইনকাম টেক্স ডিপাৰ্টমেণ্ট। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। এই প্ৰথমতে অহা এইখন, এই ভুল চিনডালত চাওক, ভুল চিনডাল আছে আপোনালোকৰ। এইডালত ক্লিক কৰি এইখন আঁতৰাই ল'ব। তাৰপিছত কাষলৈ আহিব। কাষলৈ আহিলে দেখিব 3 নম্বৰ অপশ্যনটো লিংক আধাৰ। এই 3 নম্বৰ অপশ্যনটো লিংক আধাৰ, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে ওলাব। ইয়াত আপোনালোকে আপোনালোকৰ প্ৰথমতে পেন নাম্বাৰটো টাইপ কৰিব, তাৰপিছত আধাৰ নাম্বাৰটো, তাৰপিছত নেম এজ পাৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো নাম আছে সেই নামটো টাইপ কৰি দিব। তাৰপিছত আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, এই অপশ্যনটোত টিক দি দিব। তাৰপিছত ইয়াত চাওক তলত আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইল উইথ UIDAI, এই অপশ্যনটোতো টিক কৰি দিব। তলত যোনটো কেপচা আছে সেই কেপচাটো ইয়াত এণ্টাৰ কৰিব। ইয়াত আছে চাওক ৰিকুৱেষ্ট OTP অপশ্যনটোত টাইপ কৰি দিব। টাইপ কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব। আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে সেই মোবাইল নাম্বাৰটো টাইপ কৰি দিব। তাৰপিছত লিংক আধাৰ অপশ্যনটোত ক্লিক কৰি দিব। লিংক আধাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক হৈ যাব। বন্ধুসকল, অতি সহজ উপায়, আপোনালোকে আপোনালোকৰ মোবাইলতেই কৰি ল'ব পাৰিব।